নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমি সকলোৱে ভালে আছোঁ। ভালে আছেনে চবে? আজি আমি গোটেই পল্টন লৈ ওলাইছোঁ একেবাৰে। আৰু এইটো এটা আছে আৰু আমাৰ বৰদেউতা কিবা এটা কৈ দিয়ক। কৈ দিয়ক। মই আৰু এটা ভাল শুভ কামত যাব ওলাইছোঁ। কাৰণে আটাইবিলাক লগ হৈছোঁ। আমি গৈ আছোঁ মানে বৰদেউতাৰ ছোৱালী আৰু আমাৰ নেনা মোৰ সৰুকালৰে বান্ধৱী মানে চাইল্ডহুড ফ্ৰেণ্ড চিতুমণি কলিতাৰ ঘৰলৈ। বলক আজি চিতুৰ ঘৰ দেখুৱাম। আৰু একচুৱেলি তাইৰ আজি নিয়ম আছে, 7 মাহৰ যিখিনি নিয়ম হয়, যিহেতু তাই প্ৰেগনেণ্ট হয় সেইকাৰণে 7 মাহৰ নিয়ম নীতিত আমি সকলোবোৰ ওলাইছোঁ। এয়া গীতা চিনাকি কৰাই দিছোঁ, নেনা, তাৰপিছত এয়া প্ৰতিমা আৰু এয়া আমাৰ খুৰী তাৰপিছত বৰদেউতা, এয়া আমাৰ প্ৰিন্স। সেয়া বলক এতিয়া গৈ থাকোঁ, তেতিয়াহ'লে যাত্ৰা আৰম্ভ কৰোঁ। বাকীখিনি দেখুৱাই থাকিম আপোনালোকক। পালোঁ, জাষ্ট নামিলোঁ আমি সকলোবোৰ। সেয়া বলক এতিয়া গৈ থাকোঁ। বাইদেউ আহক। এয়া হৈছে চিতুমণিহঁতৰ ঘৰ আৰু এই দুয়োটাই হয়। ইহঁতে এইটোত থাকে আৰু মাহঁতে এইটোত থাকে, মানে দুয়োটাই ঘৰে হয় তাহাঁতৰ। বলক এই পিনে গীতা স্পেশাল ভৰিখন ধুই আহো। এই একেবাৰে ষ্টাইল টাইল কৰি আহিছে, চাদৰ মেখেলা তেখেলা পিন্ধি কেনে আমি আৰু এয়া কুৰ্তা চুৰ্তা পিন্ধিছো আৰু আমি নেনা আৰু ময়ে ঠিকে আছো। আমি দুটাই ঠিকে আছো। এইবিলাক চাদৰ মেখেলা তেখেলা পিন্ধিব পাৰি, দিগদাৰ। তোমাক ভাল লাগিছে, আমাকো বেয়া লগা নাই। ভৰিয়া ধুই আহো বলক। ইয়াতে বহুত স্পেচ আছে। গোটেইকেইটা পোহৰটো মিলাই লওঁ। মিলছি না? মিলিছে। এয়া আমি কুঁৱাৰ পৰা পানী তুলি আছো এতিয়া, চাই থাকক। কিমান দ আছে পিছে পানীটো? বেছি নাই। আগতে বেছি আছিলে নেকি? হ'ব এতিয়া এই বাৰিষা পানী কমে নেকি? আগতে কম আছিল। কিবা কওঁ বেয়া পিছলা হৈ আছে ইফালে। বৰষুণ বতৰত হয়ে। এয়া ঠাণ্ডা ঠাণ্ডা ইয়াতে বাল্টিংটো আছে তোৰ কাপোৰ চাওঁ বাইদেউ অলপ। ধুলি অলপ ঠাণ্ডা মজা পানী। ধোৱা ধোৱা তোমালোকে। কিমান লাগে মই উঠাই দিম। বেছি নালাগে, বেছি নালাগে। বহুত গৰম দিছে ৰে, বহুত গৰম দিছে। মাজে মাজে ব্লেক এণ্ড হোৱাইট হৈ যায়। থেংক ইউ। নাখায়। চাবা লিপষ্টিক লাগি যাব। হ'ব দিয়ক। বৰদেউতা ষ্টাৰ্টে কৰে না, আপোনাৰ দেখোন ফিনিছ। নহয় মই উঠত লগাবাই নাপা ভালকে। বৰদেউতা খালি মানে পিয়াজ এতিয়া লাগব, পানীৰ দৰে কিনো আৰু বাইদেউ আপোনাৰ অনুভৱ? ইমান দূৰৰ পৰা আমি আহিছো। আহি অকণমান ঠাণ্ডা চাণ্ডা খাই ল'লোঁ আৰু এতিয়া অলপ পিছত নিয়ম নীতিবিলাকো আৰম্ভ হ'ব।
সেয়াই আৰু আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাই থাকিম আৰু এতিয়ালৈকে তাই কাপোৰ চেঞ্জ কৰাই নাই আৰু এতিয়া চেঞ্জ কৰিব বলক হেল্ল' এতিয়া আমি আছো চিটুৰ ৰুমত আৰু চিটু বাইদেৱে এতিয়া কৰি আছে আৰু মেকআপ কৰি দি আছে আমাৰ নেনা বাইদেৱে আৰু এইজনী এনে ষ্টাইল মাৰি আছে হোৱাই নাই যেন ষ্টাইল এতিয়াৰ পৰা আৰু প্ৰিন্স আছে আমাৰ তাতে বহি চাই আছে চবকে কোনে কি কৰে ছোৱালীবিলাকৰ কিমান বস্তু তাকে চাই আছে বাপৰে বেলেগ বগা হৈ যাব এতিয়া বাইদেউ বাকী যি নহওক মই পাউডাৰ চাউডাৰ ঘঁহি আহিছোঁ তথাপিও অকণমান লিপষ্টিকটো ঠিক কৰি লওঁ ময়ো মোকো অলপ ভাল লাগিব যিহেতু DSLR-ত ফটো উঠিমতো কালি কি হৈছে মই মেকআপৰ বেগটো লৈছোঁ আজি মই বিচাৰি নাপালোঁ কম্পেক্ট পাউডাৰ মই অনা নাই বেবী পাউডাৰ আনিছোঁ বেবী পাউডাৰ লাগে যদি মোৰ লগত আছে কাৰণ মই বেবী পাউডাৰৰ এডিক্টেড কম্পেক্ট পাউডাৰতকৈ বেছি মই বেবী পাউডাৰ ইউজ কৰোঁ আৰু বেবী পাউডাৰ মই খুব আগৰ পৰাই মই ভাল পাওঁ বেবী পাউডাৰ লগালে বহুত ছফ্ট হৈ যায় মানে স্কিনটো সেইকাৰণে এইটো মোৰ ফেভৰেট বস্তু বাকী চাই থাকক মোৰ লগত দিদিটো আৰু কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখুৱাই থাকিম ধুনীয়া লাগছে চাওঁ ৰাইজসকল কমেণ্ট কৰি জনাওকচোন বাইদেউ ধুনীয়া লাগছে বিদ্যা নহ'লেতো লিপষ্টিকটো লগাওঁতে লুকছটো অহা নাছিল এতিয়া লুকছটো আহিছে ধুনীয়া ষ্টাইলিছ 7মহীয়া বোৱাৰী যেন লাগিছে আজি বহুত গৰম দিছে মই বেহৰ দিয়া মাছ বনাই পোৱা নাই বাবা ভাজি দিয়ে কেনে লাগিছে গৰম ভিডিঅ' কৰি আছে নেকি আজি মোৰ দেখোন ব্লগ বেলেগে আৰম্ভ কৰি দিছে একেবাৰে বহুত গৰম লাগিছে আৰু ইয়াত বহি আছোঁ আমি গোটেই সোপাই চবকে এবাৰ দেখুৱাই দিয়ে কেমেৰাটো বাইদেউ আৰু আমি ইয়াতে ফটো বহুত উঠিলে মই ফটো উঠিলোঁ মই তাৰ মাজত আৰু ইয়াক খুৱাবও নিলোঁ ইহঁতে কিন্তু ঠিকছে ফটো উঠিছে আপোনালোকে পাব মই দেখুৱাম ফটো কেইটামান দি দিম প্ৰিন্স দেখিলে আৰু একেবাৰে হাই কৰি দিয়ে লেল খেলব হাই কৰি দিয়ক বাইদেউসকল আপোনালোকেও গৰমৰ অনুভৱ কেনেকুৱা গৰমৰ অনুভৱ নতুনকে গৰম দিছি এতিয়া হ'ব অকমান হৈ আছে নি ভিডিঅ'টো হা আপোনাৰ কেনেকুৱা লাগিছে গৰমৰ অনুভৱ বহুত বেয়া ইমান গৰম বহুত গৰম এয়া আমাৰ বাইদেউ মাছ ভাজি আছে পুৰা মাছ ভজা চলি আছে কিটচেনত কিবা মিক্স ভেজ এবাৰ দেখুৱাই দিওঁ মিক্স ভেজখন আপোনালোকক পুৰি গৈছে হাতখন মোৰ একদম আৰু এয়া মিক্স ফ্ৰাই হয় মিক্স ভেজ অ'কে এয়া মাছ আৰু ছাগলী মাংস হৈ আছে এয়া থৈ দিছোঁ এইটো মাছটো হ'ব আজি বেহৰৰ লগত বেহৰেৰে মাছ বনাম তুমি বনাবানে মাছটো মই বনাম আজি তুমি বনাবা ঠিক আছে বাৰু আজি তেতিয়াহ'লে দেখুৱাই দেখিম আপোনালোকক মাছ কেনেকৈ বনায় কি বনায় যিখিনি পাৰোঁ আৰু দেখুৱাম বাকী এবাৰ বাহিৰৰ পৰিৱেশটো দেখুৱাম এয়া লেকচাৰ ফ্ৰিজত পানী আছে না এতিয়া নিয়ম হ'ব যিহেতু আজি 7 মাহৰ মানে তাইৰ 7 মাহ চলি আছে এইটো বুলি কৈছিলোঁ এতিয়া বলক ক'ত নিয়ম হয় কি হয় দেখুৱাই দেখিম মই আপোনালোকক বলক ইমান গৰম পৰিছে ন হঠাৎ মানে অশান্তি লাগি যায় পাতত দুটা টাকে দিবা লাগিব এলোকক পিছত মানে বাঢ়ি কিনে এলোকক পিছত দিব এখন আয়তিক আগে দিব তাৰপিছত তেওঁলোকে খাব
ডাঙৰ খানা এটা হ'ব মানে মিণ্টু দা ভগৱানে দিয়ক ভালে ভালে এয়া প্ৰসাদ এতিয়া প্ৰসাদ খাওঁ ইমান কাম কৰি কৰি বাইদেউসকলে এতিয়া খাই আছে দৈ চিৰা কি খাইছা দৈ আৰু চিৰা ইমান ভাল পাই ইহঁতি খাই আমি নাখালো দেই ঠাণ্ডা হয় কিন্তু মই ভাল নাপাওঁ মই ভাল নাপাওঁ মোৰ কিবা লেতেৰা মোৰ ভাল নাপাওঁ এয়া আমাৰ প্ৰিন্স খাবার এটা ভাজি নাখা আমাৰ এতিয়া বহুত বেছি ভোক লাগিছে আৰু গোটেই সোপাই আমি খাওঁ ভাত আৰু পনীৰ আহিব বাকী আছে খাই লওঁ এয়া কণী আছে ছাগলী মাংস খোৱাহে কথা খাই দিবলৈ অলপ দেখাই দিওঁ আপোনালোকক কেনেকৈ খাওঁ খাই লওঁ দালি দিছোঁ বাইদেউক আমাৰ খাবলৈ এতিয়া মই আৰম্ভ কৰোঁ এয়া হৈছে মাছৰ কণী হেৰি নাই হেৰি আনিছিলোঁ কোনে মাক ক'বা মা মই আজি কি খাইছোঁ পায়স খাইছোঁ আহিছে চুমুতে দি দেচোন পাপাক বেলেগৰ কিবা পাৰ্কত যোৱা লাগছে কোনো নক'বই খাই বই লৈ কেনে আমি গোটেইবোৰে বিচনাত বম আড্ডা দিলোঁ আৰু হ'লে তাৰ কিবা এটা এনেকৈ আছে কি হ'ল জান তুমি হাই কৰি দিয়াচোন উঠা ইয়াক এৰি যাম বুলি ভাবিছে খাই বই লৈ আমি গোটেইবোৰে এনেকৈ আড্ডা মাৰি আছোঁ বিচনাত অৱশ্যে মাই মাত্ৰ আহিলে আমি চিটু মই গীতা নেনা গোটেইবিলাকে ফুলত মস্তি কৰি আছোঁ আৰু এতিয়া আমি গৈ আছোঁ শ্বিলঙলৈ মানে আপোনালোকে ভয় নাখাব সেই শ্বিলং নহয় আমি ইয়াতে যাম আকৌ শ্বিলং যাম আমি ডুপ্লিকেট শ্বিলঙত যাম আৰু মেঘালয় বৰ্ডাৰ পৰা ন হা মেঘালয় বৰ্ডাৰ ইয়াৰ পৰা বেছি দূৰ নহয় যিহেতু বলক শ্বিলঙলৈ যাওঁ আৰু আপোনালোকক দেখুৱাই থাকিম আমি শ্বিলঙলৈ গৈ কি কি কৰোঁ কি কি নকৰোঁ ফটো উঠোঁ চব কুছ বলক এতিয়া লগত লৈ যদি আমি ফেনখন লৈ যাব পাৰিলোঁ এতিয়া বলক আমি এতিয়া গৈ আছোঁ শ্বিলং মানে মেঘালয় বৰ্ডাৰ ব'লা আমি গৈ আছোঁ এতিয়া শ্বিলঙলৈ বাইদেউসকল শ্বিলঙলৈ গৈ আছে ইউটিউবৰ বাকী আমি হেৰি গাড়ী চলাব মানুহ বিচাৰি পোৱা নাছিলোঁ তো 2000 টকাৰে হায়াৰ কৰি লৈ আহিছোঁ হেৰি মিণ্টু বৰুৱাক আৰু সেয়াই আৰু পলক এতিয়া আমি গৈ আছোঁ বলক গৈ থাকক আপোনাক যে আমি হায়াৰ কৰি আনিলো আপোনাৰ অনুভৱ কেনেকুৱা কতে এনেতো আনা নাই নহয় 2000 টকা দিছোঁ ভাই ন পুৰা শুকান মাছৰ গোন্ধ আৰু এইখন কি বজাৰ হা
নহয় এইফালে উমট্ৰেঙা যায় এইফালে উমট্ৰেঙা যায় কমত্ৰিৰা উমট্ৰেঙা সেইবিলাক কি অ'কে আমি এতিয়া মেঘালয় বৰ্ডাৰ পালোঁ আৰু চেণ্ডেল কম দামৰ নেকি মেঘালয় সোমালো আৰু চেণ্ডেল নেকি কম দামৰ খাচীয়া খাচীয়া আঞ্জা খাই থাকা হা কম দামৰ চেণ্ডেল নেকি 20 টকা মানত দিয়ে নে 20 টকাৰ চেণ্ডেল নাই 50 টকাৰ তলত 60 ৰুপিছৰ তলত চেণ্ডেল নাপাতই য'ত বিচাৰ তই এয়া আমি মেঘালয় বৰ্ডাৰ সোমাই আহিলোঁ হয়নে নহয় ৰাইজ য়েছ দি মোবাইলটো দি মই এইখিনি ছোৱালী এজনী বিচাৰি আছো বগাকে ওখকে নকৈছিল দেখছো বেলেগলি ক'লো হয় বেছি লাইক পাব দুলুৱে নাই মিনটো তাক হলি নক'ব দাড়ি চাড়ি পকি আছে না একদম সেইফালে যাওঁ বোলা এইটোত কি বুলি কয় এইটো মাইখুলিং যাওঁ বোলা আমি আৰু সদায় নাহো নাম দেখছ না নাই মাইখুলিং কি ধুনীয়া ৰাস্তা ৰে এতে দেখোন থিয়দি ফটো উঠিব বুলি বহি লওক ধুনীয়াকে যাম বোলা একো নহয় ধুনীয়াটো জেগাটো যাতে আন্ধাৰ হয় ফটো এতে আধা দেখা পোৱা নাই এতে কি উঠিবি এতে নুঠুৰে এই ওপৰত বলক ওপৰত ৰখাব নহ'ব চাগে ভয় লাগে বল একো নহয় এইখিনি কি উঠোতে গাড়ী চাড়ী নাই নহয় উঠাইহে ইহঁতে ব্লগ বনাই আছে এয়া চাওক দেখিব পাৰিছে মেঘালয় বৰ্ডাৰ এইটো এটা এজনী ব্লগ সদায় এনেকে বনাই এয়া চাওক আমি কি কৰি আছোঁ এতিয়া ফটো ছেশ্যন চলি আছে মেঘালয় বৰ্ডাৰত এইফালে এজনী আছে এজনী গীতা হাই সেইফালে পোৱালি লৈ আছে মিণ্টু বৰুৱা গাড়ী আহি আছে ফটো উঠি আছে চাই থাকক আগলৈকে অঁ মই নহয় মই অলপ কৰিছোঁ যে चलो चलो ये हमारे सीतू मेमोर घर रूम जाओ লাষ্টত যাব ওলাইছে মোৰ বেষ্ট ফ্ৰেণ্ড এইটো এটা বেষ্ট ফ্ৰেণ্ড মই পড়োসী হয় হে যাও নেনা প্ৰসাদ হেৰি গীতা ভৰাইছে প্ৰসাদ ভৰাইছে আমি তিনটা আজি বম এনজয় করলো সিতুক বার্থডে ও সিতুক বার্থডে নয় তাই মেইন মই বেছি আমার তিনটাকে উপরত মই বেছি বাই 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 যাও নানাক রাখ আমি যাও আৰু আহিবি বাই 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 কিবা কম টাটা বাই বাই ভাল লাগিল বোলো আমাৰো বহুত ভাল লাগিল আৰু নেক্সট টাইম আকৌ কেতিয়া সময় সুবিধা পোৱা আৰু দাদাই মোক সুধিছে মোৰ ফিল্মখন বোলে কেতিয়া হেৰি হ'ব মানে মোৰ ইউটিউবৰ ভিডিঅ'টো বাকী এইকেইটা আমাৰ লগতে যাব বৰ্মা থাকিব আজি বৰ্মা আৰু যাওঁ এনেকৈ উঠাইছে মই কাপ পানী খুলি এই পোহৰত আহক একো নহয় পোহৰত আহক কিবা এটা কৰি থাকো লাইনটো গুচি গ'ল হা এই নেক্সট বহুত আছে কি আছে বিচৰিবা যাওঁতে কবাত খুন্দা লাগি নকটা বেছি গ'ল বৰ্মা যাওঁ আৰু ভাল লাগিল গোটেই দিনটো আপোনালোকক পালোঁ আৰু মই বিয়াৰ আগৰ পৰাই বৰ্মাহঁতৰ লগত আহোঁ মিলোঁ আৰু এনেকৈ ভাল লাগিল যাবচোন এদিন আমাৰ তাতে হ'ব দেউতা আপুনি নাযায় নেকি আমাৰ দেখোন দেউতা থাকক দেউতা থাকক মামা বলক এতিয়া গৈ থাকোঁ মই কালি যাম দা কবি বড়ো তোমাৰ হা
হ'ব দিয়া বাই বাই আমি এতিয়া যাওঁ বাই 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 আমি যাওঁ দেই PDF কৰি দি দিবি হ'ব দে ফটো পিছত দিম PDF কৰি দি PDF কৰি দি হ'ব এতিয়া তাতে ভিডিঅ' কৰি আছো আবৰ মা থাকক ভাল লাগিল ফুৰি যাওঁ বাই বলক এতিয়া গৈ থাকো আমি আৰু ভালে ভালে যাওঁ বুলি নকবি বহুত ভাল গেল সঁচাকে ভালে লাগিল দিয়ক মৌ আছে অলপ বতাহ আহি থাকে কি ভাল লাগে তাতে না আজি যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱালোঁ কেনেকুৱা নিয়ম নীতি কৰোঁ বা কি কৰোঁ বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় মোক কমেণ্ট কৰি জনাব যদি ভাল লাগিলে এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে যিটো বেল আইকন আছে সেইটো ক্লিক কৰি দিব যাতে মই আপোনালোকৰ বাবে আৰু ভাল ভাল ভিডিঅ' বনাব পাৰোঁ আজিলৈতো বৰ বিশেষ নাই এইখিনিয়ে আজিলৈ টাটা বাই বাই